election, then sending representatives for the Lok Sabha as well as the assemblies. আৰু তাত আমাৰ সন্মানীয় যিসকল বিধায়ক বা আমাৰ সাংসদসকল থাকে তেওঁলোকে আমাৰ যি আশা এছেম্বলিৰ ভিতৰত আছিলোঁ, এতিয়া মই এছেম্বলিত বাহিৰত থাকি বেলেগ এটা এছেম্বলিত চলি থকা সেশনটো চাই খুব এটা অনুভৱ এটা নিজৰ India being the biggest democracy, we are very much a part of constituting that parliament. Parliament কি হয় আপোনালোকে জানে? পাৰ্লিয়ামেণ্ট সেশনবোৰ চাইছে কেতিয়াবা? কি হয় পাৰ্লিয়ামেণ্টত? তাত লজ বনে। ইয়াত উপস্থিত নেহৰু যুৱ কেন্দ্ৰ ডিষ্ট্ৰিক্ট ইউথ কোঅৰ্ডিনেটৰ, ডেপুটি ডাইৰেক্টৰ শেখৰ স্নাতক মহাবিদ্যালয়ৰ তৰফৰ পৰা সমূহ অতিথিগণ, বিশিষ্ট নেহৰু যুৱ কেন্দ্ৰৰ distinguished guest, honorable teachers, representatives comes from different educational institutions,